হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলো ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ এডুকেশ্যন কিতাপৰ চেপ্টাৰ নম্বৰ 1 আজি তোমালোকৰ মাজত ডিছকাছ কৰিম। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকা। চ' বন্ধুসকল, 1 নম্বৰটো চোৱা, ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে? ইয়াৰ উত্তৰটো হ'ল 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। 2 নম্বৰটো চোৱা, মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল? মাধ্যমিক শিক্ষা আয়োগ 1952 পৰা 53 চনত গঠন কৰা হৈছিল। তাৰপিছতো চোৱা 3 নম্বৰটো, মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্যবোৰ কি কি আছিল লিখা। ইয়াৰ উত্তৰটো হৈছে মাধ্যমিক শিক্ষা আয়োগে নিৰ্ধাৰণ কৰা শিক্ষাৰ লক্ষ্য হ'ল 5টা। সেইকেইটা হ'ল ব্যক্তিত্বপূৰ্ণ বিকাশ সাধন, খ নম্বৰটো হ'ল নেতৃত্ব প্ৰশিক্ষণ, গ নম্বৰটো হ'ল চৰিত্ৰ গঠনৰ শিক্ষা, আৰু সেইটো দেখুৱাইছোঁ। উমৰটো চোৱা, বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা। বন্ধু বান্ধৱীসকল, তোমালোক এইটো নাভাবিবা যে আমাক চিৰিয়েলভাৱে নিদিলে কিয়। সেইটো মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্টকেইটা তোমালোকক বাছি কিনে দি আছোঁ, যিহেতু মই ভিডিঅ' এডিট কৰি বনাইছোঁ। এতিয়া 5 নম্বৰটো চোৱা, অসম মাধ্যমিক শিক্ষা ব'ৰ্ড 4টা কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ল অসমৰ মাধ্যমিক শিক্ষাৰ ব'ৰ্ডৰ 4টা কাৰ্য হ'ল, 1 নম্বৰটো চোৱা, ব'ৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব। 2 নম্বৰটো হ'ল সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব। 3 নম্বৰটো হ'ল কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা। 4 নম্বৰটো চোৱা, জলপানী আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ ব'ৰ্ডে কৰিব। তাৰপিছত 6 নম্বৰতে চাবা, এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাবলৈ কি কি নিয়ম মানি চলিব লাগিব। ইয়াৰ উত্তৰটো হ'ল এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাবলৈ মাধ্যমিক শিক্ষাৰ প্ৰচাৰ, পৰিচালনা, নিয়ন্ত্ৰণ আৰু উন্নতি কৰাৰ নিয়ম মানি চলিব লাগিব। তাৰপিছত আকৌ 1 নম্বৰটো চাবা, নতুন শিক্ষানীতিটো সংসদত কিমান চনত অনুমোদিত হয়। ইয়াৰ উত্তৰটো হৈছে নতুন শিক্ষানীতি সংসদ 1986 চনত অনুমোদিত হয়। তাৰপিছত 2 নম্বৰটো চোৱা, নতুন শিক্ষানীতিত সমতাৰ বাবে শিক্ষাত কি কথা দোহাৰিছে। এই আনচাৰটো চোৱা, উত্তৰটো, নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ বিশেষ দিশবোৰ হাতত লোৱাৰ কথা কৈছে। যিবিলাকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে সমপৰ্যায়ৰ শিক্ষা আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে। তাৰপিছত 3 নম্বৰটো চোৱা, আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা। ইয়াৰ উত্তৰটো হৈছে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে হ'ল শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমিক মানে বিকশিত হ'ব পাৰে, তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে সুষম খাদ্য, স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত সুসংহত শিশু বিকাশ সেৱা আঁচনি সম্ভৱ হ'লে কাৰ্যকাৰী কৰা হ'ব। দিবা তত্ত্বাৱধান কেন্দ্ৰৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে দুখীয়া শ্ৰেণীৰ কৰ্মৰত মপীয়া সমৰ্থিত সেৱাৰ আঁচনি হাতত লোৱাৰ লগতে বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা কাৰ্যসূচী সম্পূৰ্ণৰূপে শিশুকেন্দ্ৰিক হ'ব আৰু ইয়াক ক্ৰিয়াভিত্তিক ব্যক্তিমুখী কৰি তোলা আদি। তোমালোকক মই ইম্পৰ্টেণ্টকেইটা বাছি দি আছোঁ, সেইটো কাৰণে কুৱেশ্যন নাম্বাৰবিলাক চেঞ্জ হৈ আছে। তাৰপিছতো চোৱা 6 নম্বৰটো, অপাৰেচন ব্লেকব'ৰ্ড কি। ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন টাস্ক ফ'ৰ্চ গঠন কৰা হয়। এই টাস্ক ফ'ৰ্চে কৃষ্ণফলী আঁচনি অপাৰেচন ব্লেকব'ৰ্ডখন গ্ৰহণ কৰে। সমগ্ৰ দেশেৰে বিদ্যালয়বোৰ
এই আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেকটো শ্ৰেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰা হয়। তাৰপিছত 7 নম্বৰটো চোৱা, নৱোদয় বিদ্যালয় বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াত দিছে নৱোদয় বিদ্যালয় বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰটো হ'ল এই বিদ্যালয়ৰ মাধ্যমেৰে নিম্ন স্তৰ ল'ৰা ছোৱালীবোৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা। 2 নম্বৰটো হৈছে বিদ্যালয় বিকাশ আঁচনি কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা লোৱা। 3 নম্বৰটো চোৱা, নৱোদয় বিদ্যালয়বোৰক আৱাসিক আৰু বিনামূলীয়া শিক্ষানুষ্ঠান। তাৰপিছত 4 নম্বৰটো চোৱা, দুখীয়া অথচ মেধাৱী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ বিশেষ সুবিধা প্ৰদান কৰা। 5 নম্বৰটো চোৱা, শিক্ষাৰ উন্নত গুণমান। বন্ধু-বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।